সাৱধানবাণী ইতিমধ্যে দিয়া হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগে লোকসকলক সাৱধানবাণী দিছে ৰাজ্যৰ স্বাস্থ্য বিভাগে সাৱধান হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে এতিয়াও দ্বিতীয় ঢৌৰ সংক্ৰমণৰ মাজত আছে সমগ্ৰ ৰাজ্য যদিও কিছু পৰিমাণে আক্ৰান্তৰ সংখ্যা হ্ৰাস হৈছে তথাপিও খামকটা নাই কোভিডৰ দ্বিতীয়টো ঢৌ আৰু যাৰ বাবে সকলোকে নিয়ম মানি চলিবলৈ আহ্বান জনাইছে ৰাজ্যৰ স্বাস্থ্য বিভাগে যাতে তৃতীয়টো ঢৌৱে ভয়ংকৰ ৰূপ ধাৰণ নকৰে তাৰ বাবে নিয়মসমূহ মানি চলিবলৈ নিৰ্দেশনা দিয়া হৈছে নিয়ম মানি নচলিলে পুনৰ কঠোৰ ব্যৱস্থা লোৱাৰ ইংগিত দিয়া হৈছে আৰু লগতে সকলোকে ভেকচিন ল'বলৈ আহ্বান জনাইছে স্বাস্থ্য বিভাগে চৰকাৰী বেচৰকাৰী ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীক ভেকচিন লোৱাৰ আহ্বান জনোৱা হৈছে ইতিমধ্যে ভেকচিন সন্দৰ্ভত কঠোৰ হৈ পৰিছে দুপালি ভেকচিন নলোৱাসকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে চৰকাৰ সোমবাৰৰ ভিতৰত সকলোকে ভেকচিন ল'বলৈ আহ্বান জনাইছে ভেকচিন নললে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব চৰকাৰে আৰু যেহেতু ৰাজ্যত তৃতীয় ঢৌৰ আশংকা প্ৰকাশ কৰা হৈছে সোমবাৰৰ পৰা উই আৰ অল ভেকচিনেটেড ফলক বাধ্যতামূলক বেচৰকাৰী কাৰ্যালয় বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত উই আৰ অল ভেকচিনেটেড ফলক বাধ্যতামূলক আৰু লগতে মিছা ফলক লগালে আইনী ব্যৱস্থা লোৱাৰো হুংকাৰ দিয়া হৈছে আৰু কৰোনাৰ তৃতীয় ঢৌক লৈ সাৱধানবাণী দিছে মন্ত্ৰী কেশৱ মহন্তই স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এই সাৱধানবাণী দিছে ৰাজ্যৰ লোকসকলক সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে কিয়নো ৰাজ্যত কৰোনাৰ তৃতীয়টো ঢৌৰ আশংকা প্ৰকাশ কৰা হৈছে ইতিমধ্যেই বিশ্ব স্বাস্থ্য সংস্থাৰ তৰফৰ পৰাও এই সাৱধানবাণী দিয়া হৈছিল ভাৰতক দিয়া হৈছিল সাৱধানবাণী লোকসকলক সাৱধান হৈ থাকিবলৈ আহ্বান জনোৱা হৈছিল কিন্তু ভাৰতত কোভিডৰ তৃতীয়টো ঢৌ অহাৰ পূৰ্ণ সম্ভাৱনা আছে আশংকা প্ৰকাশ কৰা হৈছে ছেপ্টেম্বৰৰ মাজভাগৰ পৰা সমগ্ৰ দেশতে 4 পৰা 5 লাখ লোক আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ পিছতে ৰাজ্যৰ স্বাস্থ্য বিভাগ সৰব হৈ পৰিছে ইতিমধ্যে জিএমচিএইচত নতুনকৈ বহু বিছনা সংযুক্ত কৰা হৈছে যাতে তৃতীয়টো ঢৌৰ সৈতে মোকাবিলা কৰিব পাৰে তাৰ বাবে ইতিমধ্যে ৰাজ্যৰ স্বাস্থ্য বিভাগ সৰব হৈ পৰিছে আৰু সষ্টম হৈ পৰিছে ৰাজ্য স্বাস্থ্য বিভাগৰ আজিৰ দিনটো স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কোভিডৰ তৃতীয়টো ঢৌক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে সেই মন্তব্য আমাৰ হাতত আহি পৰিছে সেই মন্তব্য শুনক যে আমাৰ দ্বিতীয় সংক্ৰমণৰ মাজতেই আছো আমি দ্বিতীয় সংক্ৰমণৰ পৰা আমি মুক্তি পোৱা নাই তৃতীয় সংক্ৰমণৰ আশংকাও আছে গতিকে সকলো লোকে আমি শিথিলতা দিছো যদিও যাতে সকলোৱে নিয়ম নীতি মানি চলে অন্যথা কঠোৰ ব্যৱস্থা ল'বলৈ চৰকাৰখন আকৌ বাধ্য হ'ব এটা কথা সকলোকে আমি আজি আহ্বান জনাইছো আজি 4 তাৰিখ শনিবাৰ সোমবাৰৰ পৰা অহা সোমবাৰৰ পৰা প্ৰত্যেকটো চৰকাৰী কাৰ্যালয়ত আমি নতুনকৈ খুলি দিবলৈ লোৱা শিক্ষানুষ্ঠানৰ সন্মুখত তেখেতসকলে সেল্ফ ডিক্লাৰেশ্যন দিব লাগিব উই আৰ অল ভেকচিনেটেড আমি সকলোৱে টিকা গ্ৰহণ কৰিছোঁ সেই অফিচটোৰ ভিতৰত থকা সকলোৱে যাতে টিকা গ্ৰহণ কৰিছে কাৰোবাৰ ছেকেণ্ড ড'জ লোৱা টাইম হোৱা নাই তেওঁৰ কথাটো বেলেগ ছেকেণ্ড ড'জ ল'ব কিন্তু ফাৰ্ষ্ট ড'জ নোলোৱা মানুহ কোনো এই কাৰ্যালয়ত থাকিব নোৱাৰিব বা শিক্ষানুষ্ঠানত থাকিব নোৱাৰিব এইটো তেখেতে সকলোৱে সোমবাৰৰ ভিতৰত নিশ্চিত কৰিব লাগিব ঠিক তেনেকৈ বেচৰকাৰী খণ্ডৰ যিসমূহ অনুষ্ঠান বেচৰকাৰী সমূহৰ যিখিনি অফিচ কাৰ্যালয় তেখেতসকলেও লিখিব লাগিব উই আৰ অল ভেকচিনেটেড তেখেতসকলৰ কাৰ্যালয়ৰ সন্মুখত এই বেনাৰ থাকিব লাগিব অহা সোমবাৰৰ পৰা যিখিনি ব্যৱসায়ীসকলেও লিখিব লাগিব যে তেখেতসকলৰ ব্যৱসায়ী স্থানত থকা সকলো তেখেতসকলৰ প্ৰপাইটৰ হওক কৰ্মচাৰী হওক মেনেজাৰ হওক সকলো ভেকচিন লৈছে এইটো সেল্ফ ডিক্লাৰেশ্যন তেওঁৰ ব্যৱসায় প্ৰতিষ্ঠানৰ সন্মুখত লিখি দিব লাগিব উই আৰ অল ভেকচিনেটেড এই কথাখিনি অহা সোমবাৰৰ পৰা প্ৰযোজ্য হ'ব লাগিব আৰু সেল্ফ ডিক্লাৰেশ্যন দিব লাগিব যদি তাত আমাৰ বিষয়াসকলে চেক কৰিবলৈ যাওঁতে কোনোবাই লোৱা নাই মিছা প্ৰতিশ্ৰুতি দিছে তেওঁলোকে ডিক্লাৰেশ্যন দিছে তেতিয়াহ'লে তাৰ যথোচিত ব্যৱস্থা হ'ব কাৰণ আমি এই সংক্ৰমণ ৰোধ কৰিবৰ কাৰণে কিছু কঠোৰভাৱে যদিও আমি শিথিল কৰি দিছোঁ তাৰ লগে লগে কিছু কথাত আমি কঠোৰ হ'ব লাগিব নহ'লে দ্বিতীয় সংক্ৰমণৰ ভিতৰতে আছোঁ তৃতীয় সংক্ৰমণৰ আশংকা আছে গতিকে ইয়াক আমি প্ৰতিৰোধ কৰিব নোৱাৰিম প্ৰতিৰোধ কৰাৰ স্বাৰ্থত এইখিনি কথা আমাৰ তৰফৰ পৰা চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে আৰু এইখিনি নিয়ম নীতি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি আগবঢ়াইছোঁ
আপোনালোকে এইখিনি প্ৰচাৰ কৰি ৰাইজক যাতে সহযোগ কৰিবলৈ আহ্বান যি কৰিছোঁ তাত যাতে সহযোগিতা কৰে। আৰু আপোনালোকে মন্তব্য শুনিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লোকসকলক সাৱধান হৈ থাকিবলৈ আহ্বান জনোৱা হৈছে, কিয়নো ৰাজ্যত কোভিডৰ দ্বিতীয়টো ঢৌৰ আশংকা প্ৰকাশ কৰা হৈছে। এতিয়াও দ্বিতীয় ঢৌৰ সংক্ৰমণৰ মাজত আছে ৰাজ্য, গতিকে সকলোকে নিয়ম মানি চলিবলৈ আহ্বান জনাইছে স্বাস্থ্য বিভাগে। নিয়ম মানি নচলিলে পুনৰ কঠোৰ ব্যৱস্থা লোৱাৰ ইংগিত প্ৰদান কৰিছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। সকলোকে ভেকচিন ল'বলৈ আহ্বান জনাইছে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা। আৰু ইতিমধ্যে আমি জনাইছোঁ চৰকাৰী বেচৰকাৰী ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীক ভেকচিন ল'বলৈ আহ্বান জনাইছে। কঠোৰ হৈ পৰা পৰিলক্ষিত হৈছে ৰাজ্য চৰকাৰ।